হেল্ল' বন্ধুসকল, এয়া আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল এছাম ৰক্স। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই এইথাৰ, গতিকে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, এয়া আপোনালোকে চাই আছে আমাৰ চেনেল এছাম ৰক্স। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এটা এপছ, যিটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ মোবাইলৰ স্ক্ৰীন ৰেকৰ্ড কৰিব পাৰিব। এই এপছটো বিশেষভাৱে সৰু সুৰা ইউটিউবাৰসকলৰ বাবে বিশেষ সহায় হ'ব। প্লিজ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এই মুভিজন এপছটো আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই যিহেতু প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লৈছোঁ, বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। আমি এতিয়া অ'পেন কৰিম মুভিজন এপছ। এয়া অ'পেন কৰিলোঁ। তাৰপিছত অ'পেন কৰি আমি ছেটিংছত গ'লোঁ। ছেটিংছত গৈ এয়া বহুতো অপশ্যন আছে। ইয়াত আছে এয়াৰ চাৰ্কেল অপশ্যন। এয়াৰ চাৰ্কেল অপশ্যনত আমি ক্লিক কৰিম। এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰি আপোনালোকে ইয়াত মুভিজন এম যিটো দিয়া আছে সেইটো আপোনালোকে আৰু বেলেগ ইমেজ লগাই ল'ব পাৰিব। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ইমেজ লগাব পাৰিব। এইটো আপোনালোকে ডাঙৰ সৰু নিজৰ সুবিধা অনুযায়ী ডাঙৰ সৰু কৰি ল'ব পাৰিব। এয়া চাই লওক, নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে সৰু ডাঙৰ কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে বহুতো অপশ্যন। ইয়াত দিয়া আছে ফেচ কেমেৰা, ইয়াত দিয়া আছে ফেচ কেম, এইটো অ'পেন কৰি লওক। ফেচ কেমেৰা ইয়াত ক্লিক কৰিলোঁ। আপোনালোকৰ নিজৰ ফেচ কেমেৰা অ'পেন কৰি ল'ব পাৰিব। ইয়াত ডিচেবল কৰি ল'ব পাৰিব, এনেবল কৰি ল'ব পাৰিব। ডিচেবল কৰিলে ডিচেবল কৰিব। ইয়াৰ পিছত আছে ইয়াত আছে আৰু এটা অপশ্যন ৱাটাৰ মাৰ্ক। এইটো আপোনালোকে ডিচেবল এনেবল কৰি ল'ব পাৰিব। ইয়াত ডিচেবল কৰিলে ডিচেবল, এনেবল কৰিলে এনেবল। তাৰপিছত ইয়াত আপোনালোকে এইটো দেখিছে, চাই লওক। এইটো ডিচেবল এনেবল কৰি লওক, যি কৰে এইটো আপোনালোকৰ ইচ্ছা। তাৰপিছত ইয়াত আছে নিজৰ সময় আছে। ইয়াত সময়টো নিজৰ ইচ্ছা অনুযায়ী কৰি ল'ব পাৰিব। আৰু বহুতো অপশ্যন আছে, আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কৰি ল'ব পাৰিব। চ' আজি এইটোৱে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত আমাৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' টেক কেয়াৰ, বাই বাই।